ভালপোৱা যিমানে কম প্ৰকাশ কৰিবা সিমানে তোমাক আঘাত কৰা সুযোগ কমকৈ পাব। অতিৰিক্ত একোৱেই ভাল নহয়। চাগে বিশ্বাসেই হওক বা ভালপোৱাই হওক বা আৱেগেই হওক, দুটা সময়ত তোমাৰ চৰিত্ৰ প্ৰকাশ পায়। 1 নম্বৰ, যেতিয়া তোমাৰ কাষত একো নাথাকে তেতিয়া তোমাৰ ধৈৰ্য। 2 নম্বৰ, যেতিয়া তোমাৰ কাষত চব থাকে তেতিয়া তোমাৰ ব্যৱহাৰ। সুখত থাকিলে ভালপোৱা মানুহৰ অভাৱ নাই, কিন্তু দুখত থাকিলে নিজৰ ছায়াটোকো ওচৰত পোৱা নাযায়। কাৰোবাৰ লগত যদি কথা পতাৰ প্ৰবল ইচ্ছা থাকে, যদি সি কথা পাতিব অৱহেলা কৰে আৰু তাক বিৰক্ত নকৰিবা। সকলোৰে পচন্দ এটাই নহয়। তুমি যাক আপোন বুলি ভাবিছা হয়তো সি তোমাৰ কথা মনতে নেপেলায়। সুখে মানুহৰ জীৱনত অহংকাৰ পৰীক্ষা কৰে আৰু দুখে মানুহৰ জীৱনত ধৈৰ্য পৰীক্ষা কৰে। সম্পত্তি দেখি প্ৰেম আৰু সৌন্দৰ্য দেখি ভালপোৱা কেতিয়াও চিৰস্থায়ী নহয়। দূৰৰ পৰা মানুহ চিনিব পাৰি, কিন্তু ভিতৰৰ পৰা মানুহ চিনিব নোৱাৰে। সৎ লোক 7 বাৰ বিপদত পৰিলেও বিপদমুক্ত হয়, কিন্তু অসৎ লোক এবাৰ বিপদত পৰিলেই ধ্বংস হয়। কোনোবাই পোৱাৰ বাবে কান্দে আৰু কোনোবাই পাই অৱহেলা কৰে। যিয়ে নিজৰ ধৰ্ম মানি চলে সি বেলেগ ধৰ্মকো সন্মান কৰে। প্ৰকৃত সত্য কথাটো হ'ল, আপোনাৰ কষ্টবোৰ একমাত্ৰ আপুনিয়ে বুজি পাবা, আনে বুজি নাপায়, তোমাৰ আপোনে নহওক কিয়। 5টা সত্য কথা হ'ল, 1 নম্বৰ, মাৰ সমান কোনেও ভাল পাব নোৱাৰে। 2 নম্বৰ, দুখীয়াৰ কোনো বন্ধু নাই। 3 নম্বৰ, যাৰ টকা বেছি আছে সেইজনেই সন্মান বেছি পায়। 4 নম্বৰ, এতিয়াও মানুহে মন দেখি নহয়, সুন্দৰ ৰূপ দেখিয়ে ভাল পায়। 5 নম্বৰ, যাক বেছি আপোন ভবা যায় সিয়ে বেছি দুখ দিয়ে। ধন্যবাদ।